বা কেংলো খুৰাই বিয়া পতাৰ তোক একেবাৰে নেদেখাই হ'লো আৰু ক'তনো সোমাই থাক আজিকালি। খুৰীয়ে বেছিকৈ মৰম কৰিছে নি তোক? খুৰীয়েজনীও কিন্তু একদম ভাল পানী আকৌ দেই। আইও কি মাল অ'। মই যদি জীৱনত তেনেকুৱা এজনী পাওঁ মোক যে একো নালাগে আৰু দেই। ইমান চেক্সি অ'। বুঢ়াটোৱে কিন্তু সেইজনী ভাল পালে আকৌ দেই। তহঁতকেইটা কিন্তু বৰ ফটুৱা আকৌ দেই। হে নিজৰ খুৰীজনী কথা বৰ তহঁতি তেনেকৈ ক'ব লাগে নি বাৰু? ভাল অসভ্য আকৌ দেই তহঁতকেইটা। অসভ্য মানে গোটেইকেইটা একদম পুৰা সেই হবস্কা বুজাই দেই তহঁতি। ই বেটা তোৰ কথাও মই নাজানো নহয় যেনিবা আৰু তই কি কৰি থাক কি ধান্দাত থাক মই চব জানো দে। বৰ ফটুৱা আকৌ দেই তহঁতি। ইমান যদি ছোৱালী চাবলৈ বলিয়া হৈ থাক নিজে এজনী পতাই নলয় কেলে? লোকৰ মাইকীবোৰ কেলে চাই থাক তহঁতি? হেই বেং, নিজৰ মাইকী থাকিলেও লোকৰ মাইকী চোৱা মজাটোৱে বেলেগ। মই যে বোৱাৰী বুলিলে একদম ৰ'বই নোৱাৰো আৰু দেই। গাটো কিবা কুট কাট কৰে। কথাটো পিছে মিছা নহয় আকৌ দেই। এই নিজৰ মাইকী চাইকীবোৰ এইবোৰ বৰ জেমেলা দেই। লোকৰ এজনী বোৱাৰী এজনী চাই থ'লে একো চিন্তা নাই। মিহিকৈ যোৱা এনজয় কৰা আকৌ গুচি আহা আৰু। আইও সি আকৌ আমাক হবস্কা বুজাই বুলি কয়। সি নিজেই আকৌ সেইবোৰ ধান্দাত থাকে হাৰামি। মোৰ কিন্তু খুৰীজনীক এবাৰ আকৌ চাবলৈ বৰ মন গৈ আছে পাই। যাওঁচোন ব'ল। মাৰিব খুজিছ হে? মাৰিব খুজিছ? খুৰা ঘৰত নাই এতিয়া আমি তিনিটাই যাবলৈ হ'লে সেইখন বিপদ হ'ব। হেই বেং, আমি এনেই খুৰী পা চাহ একাপ খামগৈ আকৌ ছোৱালী পা। ভাল হ'ব ব'ল। সেইটো চলতে একেবাৰে চাই থৈ আহিব পাৰিম আৰু পাই। আইও ইমান মৰম লগা এইকেইটাৰ পৰা উপায় নাই আৰু দেই। হ'ব ব'ল। একো খালি উল্টা পুল্টা নকৰিবি আকৌ দেই। খুৰী মোৰ এই লগৰ দুটা আহিছে এহেঁতি বোলে সেই আপোনাৰ হাতৰ পৰা চাহ একাপ খাই হেনো ছোৱালী বুলি। আইও ল'ৰাকেইটা বহা। আইও ল'ৰা মোৰ গাটো কিবা পিটাই গৈছে তেজখোৱাই মনে নাথাক কেলে হে? শুনিলে কি বুলি ভাবিবই গৰু। তোমালোকে কিবা কৈছা নেকি বাৰু? নাই খুৰী নাই। এইকেইটা পাগল, এইকেইটাই যি টি কৈ থাকে। আপুনি চাহ বনাওকগৈ যাওক। ঠিক আছে মই চাহ বনাই আনো দেই। তোমালোক বহা দেই ইয়াতে। আইও গোটেইজনী ফিগাৰে চাবি নে কি চাবি ইমান ধুনীয়া মোৰ যে গবা মাৰি ধৰিম লাগিছে দেই। ধৰগে যা, তাৰপিছত বাপেৰে দিবহি আহি। হেই বেং, কথাটোহে কৈছো কিবা। আজি কিন্তু মজা লাগিলে আকৌ দেই। চাহ খোৱা চলতে চাই আহিলো দেই, কি মজা লাগিল মোৰ ঘৰত এনেকুৱা এজনী খুৰী থাকিবলৈ হ'লে মই যেন মৰিয়ে থাকিম আৰু দেই। মোৰ খুৰী ফেচবুকো আছে নহয়। ইনষ্টাগ্ৰাম নে কি সেইটোও আছে। গধূলি সময়ত কি নাচি থাকে নাচি সেই মোবাইলটোত দি থাকে। বেং তই সেইটো কথা এতিয়াহে কৈছ। কি ধুনীয়াকে চাগে কঁকাল ভাঙি নাচে আইও। মই মনে চাই থাকো নহয়, বৰ ধুনীয়াকে নাচে বুজিছ। বাৰু কেংলো হ'ব দে, আকৌ এদিন আমাক লৈ যাবি দেই চাহ খুৱাবলৈ। হ'ব যাবি দে, এতিয়া ঘৰলৈ যা। কেংলো তোৰ খুৰী এজনী দেখা পা মই যে শান্তিয়ে শুব পৰা নাই আৰু দেই। আইও তালৈকে মনত পৰিয়ে থাকে। জহনি যোৱা মই নিজেই লাইনটো মিলাবলৈ বিচাৰি ফুৰিছোঁ আকৌ মনে। তহঁতকেইটা ইয়াতে লেকচাৰ মাৰি থাক, মই কিবা এটা আনিছোঁ এইটো চা। তইতো মোবাইল কিনিলি নেকি? মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালোঁ কাৰণে পাপাই গিফ্ট দিছে আকৌ। বেং এতিয়া বঢ়িয়া হ'ব। এইটোপা বাৰু আমাৰ খুৰীলে মনে মেছেজ কৰিব পাৰিম নি বাৰু? বেং চব কৰিব পাৰিবি। মই প্ৰথমতে ফেচবুকত ফেক একাউণ্ট এটা বনাই লওঁ, নহ'লে ফচিবলৈ হ'লে তোৰ খুৰাই আমাক গোটেইকেইটাকে কাটিব বুজিলি। হেই বেং দেৰিকৈ নাথাকিবি বনাচোন সোনকালে বনা। মোৰ যে সেইজনী চাবলৈ ইমান মন গৈ আছে। বনাই হৈ গ'ল বুজিছ, এতিয়া মেছেজ কৰিব পাৰিম আৰু পিছে মেছেজটো এতিয়া দিম কি বুলি? সেইবোৰ তই চিন্তা কৰিব নালাগে নহয়, মই দি থাকিম, তই চাই থাকিবি দেই। দে এইটো সোনকালে দে। ফ্ৰেণ্ড ৰিকুৱেষ্টটো একচেপ্ট কৰিলে বুজিলি। এতিয়া মেছেজ দিয়ে থাকিম আৰু। বেং মোৰ কথা কবিচোন। মোৰ বেলেগ মনত পৰি থাকে তাইলে। ঠিকেই, মই ফেক একাউণ্ট বনাই তোৰ কথা ক'বলৈহে বনাইছোঁ হয় নাই, জধা মূৰ্খ। এইবোৰ তেনেকৈ নহয় বুজিলি, এইবোৰ মেছেজ কৰাৰ ছিষ্টেম আছে। মই এটাকে মেছেজ কৰি থাকিম আৰু ৰিপ্লাই কৰিব লাগিব নহয়। তহঁতকেইটাই আকৌ মোক ফচাই নামাৰিবি আকৌ দেই। কি হ'লনো আজি? ইমান মনটো মাৰি আছা যে? মোলৈ কোনোবাই ফেচবুকত ফেক একাউণ্ট এটা বনাই ইমান মেছেজ কৰি আছে। আৰু কাৰ সাহস হ'লেও ইমান তোমালৈ তেনেকৈ মেছেজ কৰিবলৈ?
নাজানো দেই, এইবিলাক যে ফেচবুকত থাকেই আৰু যি টি মেছেজ দি আছে। দুদিনমানৰ পৰা যে মোৰ অশান্তি লগাই দিছে দেই। কি বুলি দিছে মেছেজ? মই হেনো দেখিবলৈ বহুত ধুনীয়া, মোক দেখিলেও তাহাঁতৰ গাটো কুট কুটাই। কি যে মেছেজ দি আছে, মোৰ যে অশান্তি লাগি গৈছে দেই। আৰু কাৰ সাহস হ'লেও তেনেকৈ মেছেজ দিবলৈ। মই ইয়াৰ ব্যৱস্থা কৰি আছোঁ চাওঁ, তুমি মোবাইলটো দিয়াচোন মোক। ঐ কালি কি মেছেজ কৰিলি কচোন ক। বেং, তহঁতক আচল কথাটো কোৱাই নাই নহয়। কি কথা কচোন ক। মই খুৰীক যিটো চেনি দিলোঁ, খুৰী কালি ৰাতি পাগল হৈ গৈছে বুজিলি। মোৰ লগত কথা পাতিলে চব ছোৱালী বুলিয়া হৈ যায়, গম পালি। বা তাৰমানে খুৰীও মালটো অকণমান চেনি আছে হয়নে? এতিয়া মেইন কথাটো শুন। মোক খুৰীয়ে লগ কৰিবলৈ মাতিছে, গম পালি। আমাৰ গাঁৱৰ নদীখনৰ কিনাৰলৈ কাইলৈ আবেলি মাতিছে। বা তই যে কি কৰি দিলি দেই। মই চাই থকাতে থাকিলোঁ, নিজৰ ঘৰতে থাকি নিজেই আজিলৈকে লাইনটো মিলাব নোৱাৰিলোঁ। তয়ো কিন্তু কম বস্তু নহয় দেই। আমাকো লগত লৈ যাবি আকৌ দেই। হ'ব কাকো নকবি খালি দেই। কাইলৈ মনে মনে 3টা যাম দেই, লগ কৰিমগৈ। মোৰ যে বেং আজি টোপনিয়ে নাযাব আৰু দেই। মই কিন্তু এইবিলাক ভাল দেখা নাই আকৌ দেই। কি হ'ব ভগৱানেহে জানে আকৌ দেই। সেই কেলা, তই বৰ বেছি ভয় কৰ। হ'ব দে, এতিয়া পেকপেকাই থাকিব নালাগে। কাইলৈ সময়ত আহি যাবি, গোটেইকেইটা যাম। আইঅ' দেহি, মুখ চুখ ঢাকি আহিছা দেখোন একদম। কোনোবাই দেখিলে আকৌ বেয়া হ'ব নহয় কথাটো। আইঅ' দেহি, ইয়াত কোনেও নেদেখে। চাওঁ, এইফালে ঘূৰি দিয়াচোন, এইফালে ঘূৰি দিয়া। না, মোৰ লাজ লাগে। আইঅ' সোণজনী, কিনো লাজ কৰিবলৈ আছে বাৰু তোমাৰ কাৰণে ইমান দিন বলিয়া হৈ আছোঁ তোমাৰ নিচিনা ইমান ধুনীয়া ফিগাৰ থকা ছোৱালী মই আজিলৈকে দেখাই নাই, বুজিলা। তেনেকৈ যে নক'বা দেই, তেনেকৈ ক'লে মোৰ আৰু লাজ লাগে। হ'ব, তুমি এতিয়া চাওঁ, এইফালে ঘূৰি দিয়াচোন, এইফালে ঘূৰি দিয়া, চাওঁ এবাৰ মুখখন চাওঁ। না, সেই মনে মনে চুমা এটেকা খাওঁ নেকি বাৰু? খা হাৰামি, খা চুমা খা। চালা, মোৰ মাইকীৰ লগত লিলিমাই কৰিবলৈ আহিছ কুকুৰ। একে ঘচাই মুখ চুখ ভাঙি দিম, চিনি পোৱা নাই। নহয় মানে খোৱা, মই এনেই ধেমালিকেহে আৰু কথা ক'বলৈ আহিছ। তোক চালা মুখ চুখ ভাঙি দিম আজি। তই আজি ঘৰলৈ যাব নোৱাৰিবি। তোৰ লগত আৰু কোন আছে মোক ক। নাই মানে তোক আজি মই ইয়াতেই শেষ কৰি দিম। মোৰ মাইকীলৈ মেছেজ কৰিবলৈ আহিছ মনে মনে ফেচবুকত ফেক একাউণ্ট বনাই। চুমা খাবলৈ লাগে তোক, হাৰামি কুকুৰ, চুমা খাবলৈ লাগে তোক। পা এতিয়া মজাটো পা।